Hello guys, welcome back to my channel. আৰু আজি বৰ্তমান আছো মই ধেমাজি হহু ঘৰত আছো আৰু মোৰ পিছফালে কোন আছে চালক সকলোৱে মৰমৰ সকলোৱে চিনাকি দুলৰাজ দা চিনি পাইছে চাগে সকলোৱে আপোনালোকে আৰু সেইফালে আছে ধনু কলিজা বৌ এইফালে বেবিটো কিবা এটা হৈছে কি চুলি সোমালে ন চুলি সোমালে বুলি কৈছে মুখতে আৰু মাকে তাকে উলিয়াই আছে আৰু এতিয়া বৰ্তমান আছো মই ধেমাজিৰ মোৰ হহু ঘৰত আৰু কেতিয়াও মই আপোনালোকক এনেকৈ হহু ঘৰত আহি ভিডিঅ' কৰি দেখুৱান আজি ফাৰ্ষ্ট টাইম কৰিছোঁ আৰু দাদাক মই ফোন কৰি আছিলোঁ যিহেতু ধেমাজিত আহিছোঁ দাদাক লগ কৰিম বুলি কৈছিলোঁ আৰু দাদাই কৈছিলে যে মই ধেমাজি আহি আছোঁ আৰু সেই গতিকে মই দাদাক লগ কৰিবলৈ আহি আছিলোঁ কিন্তু দাদাহঁতে অলপ লেট হোৱাৰ কাৰণে মই ঘৰত গুচি আহিলোঁ আৰু চিধা এতিয়া আহি পিনে ফাইনেলি আমাৰ দাদা লগ পাই গ'লোঁ আৰু দাদা এতিয়া ইয়াতে বেছি সময় নাথাকিব যিহেতু আৰু তেওঁলোকে ছাবস্ক্ৰাইবাৰ ৰৈ আছে বাটতে লগ কৰিবৰ কাৰণে আৰু ইয়াতে ভাত পানী খুৱাই মেলি দাদাক বিদায় দিব লাগিব যিহেতু মই থাকিবলৈ বুলি ভাবিছিলোঁ কিন্তু থাকিব নোৱাৰে তেওঁ অলপ প্ৰব্লেম আছে টকাত আজি তাকে আকৌ লগ পাম যাবা আমাৰ তাত যাবা গৈ আছোঁ তাত মানে ভালকৈ একদম লগ পাম আৰু ইয়াত আহি সেই তামাম ভাল লাগিছে প্ৰকৃতিটো আৰু মানে ইয়াৰ জেগাটো মানে কিবা এটা ভাল লাগিছে আৰু মানে অহা নাছিলোঁ আগত আৰু প্ৰথমবাৰ আহিছোঁ আৰু প্ৰথমবাৰ আহি কিবা এটা আপোনজন লগা হ'ল আৰু বিশেষকৈ তোমাক দাদাক মই ভিডিঅ' মই খুব কম দিনৰ ভিতৰতে দাদাক চিনি পাইছোঁ দেই আজি প্ৰায় আপোনাৰ যোনটো যে হোমটোৰ কৈছিলে হোমটোৰ ভিডিঅ'টো প্ৰথম মই দাদাভাগৰ চাইছিলোঁ আৰু সেইটোৰ পৰা দাদাভাগৰ ছাবস্ক্ৰাইবাৰ হৈ গ'ল একদম আপোন লাগি গ'ল আৰু দাদাক মই ইনষ্টাগ্ৰামত মেছেজ কৰি মানে নাম্বাৰটো ল'লোঁ আৰু তেতিয়াৰ পৰা মই কথা পাতি থাকোঁ আপোনালোকে খুব ভাল লাগে আৰু এটা কথা মানে ছাবস্ক্ৰাইবাৰসকলে লগ কৰিব যায় ইউটিউবাৰক আৰু মই লগ কৰিব আহিছোঁ এখেতক আৰু আহিছোঁ মানে ইয়াত আহি কিবা এটা ভালো লাগিছে আৰু আহিছোঁ মানে অহাটো ডাঙৰ কথা নহয় ইউটিউবাৰে আহক বা ছাবস্ক্ৰাইবাৰে যাওক সেইটো ওপৰত ডিপেণ্ড নকৰে মুঠতে ভাল লগা মানুহজনক মানে লগ কৰাটো মানে বেছি ভাল লাগে আৰু যিহেতু ভাল লাগিছে আহি আৰু তোমাকো ভাল লাগিলে আৰু লগ কৰিলোঁ আৰু বেছি ভাল লাগিলে আৰু এইফালে ধনু কলিজা বৌ আছে এইফালে ধনু কলিজা বৌ তাতে এইফালে বহি আছে কেঁচুৱাটো লৈ আছে তাৰপিছত এতিয়া চাহটো খাই ল'ব আৰু চাহটো খোৱাৰ পিছতে ভাত পানী যোগাৰ কৰি আছে মাহঁতে আৰু সকলোখিনি আপোনালোকক দেখুৱাম ভিডিঅ'টোত একদম স্কিপ নকৰিব শেষলৈকে চাই থাকিব যিমানখিনি হয় আৰু সকলোখিনি দেখাবলৈ চেষ্টা কৰিছোঁ আজি ভিডিঅ' বনোৱা আজি ফিলটো নাই মানে আজি নাৰ্ভাছ হৈ গৈছোঁ দাদাহঁতক লগ পাই পিনে বাকী যি কি নহওক ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব কি হৈ গ'ল প্ৰব্লেম এটা হ'ল ভাইটিয়ে মেচুকা লৈ গৈছিলে ইনষ্টাগ্ৰামৰ 2খন ফটোৰ কাৰণে মেচুকা পালেগে তোমাৰ 350 কিলোমিটাৰ নে 60 কিলোমিটাৰ 350 নে 52 কিলোমিটাৰ তোমাৰ এই ব্ৰেক শ্ব'টো ভাঙি আনিলে তাৰপিছত এইফালে স্কেচ বহিছিলে স্কেচবোৰ গ'ল বাৰু মানে স্কেচবোৰ যিবোৰ বহিছিলে এইফালে তোমাৰ মুচি দিলে কিবা কালাৰ পেইণ্টিং লগালে আৰু খালি এইটো স্কেচ মানে যোৱাব নোৱাৰিলে এইফালে স্কেচটো আছে এইটো স্কেচ যোৱাব নোৱাৰিলে এইটো স্কেচ যোৱাব নোৱাৰিলে মানে ইয়াত ৰেড কালাৰ আছে যে আৰু সেয়েহে মানে যোৱাব নোৱাৰিলে আৰু এইফালে হেৰি গ'ল আৰু এইফালে আপোনাৰ ইণ্ডিকেটৰ এটা ভাঙি গ'ল তাৰপৰা এইফালে আপোনাৰ নম্বৰ প্লেট য'ত লগাই সেইটো ভাঙি আনিলে এইটো নম্বৰ প্লেটটো ভাঙি গ'ল ন এই নম্বৰ প্লেটৰ এই লগোৱা ঠাইডোখৰ চাওক গাইজ দাদা বাইকখন লৈ বেছি দিন হোৱা নাছিলে আপোনালোকে ভিডিঅ' দেখিছিলে মেচুকাত মানে এটা ৰাইডৰ মানে কি ফটো কাৰণে গৈছিলে ন 2খন ফটোৰ কাৰণে ইনষ্টাগ্ৰামত আপলোড দিবলৈ 2খন ফটোৰ কাৰণে গৈছিলে আৰু তাত গৈ মানে এক্সিডেণ্ট হ'ল চাগে আৰু ইয়াতে এইবিলাক চাই লওক স্কেচ লাগি গ'ল এইফালে স্কেচ হৈ গ'ল তাৰপিছত আৰু এইফালে এইটো ইণ্ডিকেটৰটো ভাগি গ'ল আৰু এইফালে নাম্বাৰ প্লেট ভাগি গ'ল বেয়া লাগিলে যি কি নহওক এতিয়া ভাল কৰিব লাগিব নহয় জানো ভাল বাৰু হ'ল বাৰু অলপমান আৰু ইয়াৰ পৰা যিহেতু তুমি মাতিলা আহি গ'লো আজি মানে ইমান এটা সময়ো নজৰিলে ইয়ালৈ আহিবলগীয়া আছিলে যে আৰু এতিয়া যায় কালি কি হয় চাওঁ কালি বুধবাৰ কালি চিলাবতৰ বন্ধ থাকিব পৰহি চাব লাগিব পৰহি ঠিক আছে আপোনালোকে দেখিবলৈ পাব আৰু বলক এতিয়া চাহটো খাই লওঁ এতিয়া গাইজ চাহটো খাই লওঁ যিহেতু দাদাহঁতো ইমান দূৰৰ পৰা আহিছে চিলাপথাৰৰ পৰা আৰু এতিয়া চাহ তাহ চব ৰেডি হৈ আছে এইফালে বৌ ৰৈয়ে আছে ধনু কলিজা বৌ চাওক আন্ধা হৈছে এটা লাইটটো নাই আৰু চাহ তাহ চব ৰেডি এইফালে চাহ চাওক বৌ আৰু দাদাৰ কাৰণে আৰু গাইজ দাদাৰ এটা খুব প্ৰাইভেট কথা নজনা কথা এটা মই এতিয়া ক'বলৈ ওলাইছোঁ দাদাৰ এজন খুব মানে ধুনীয়া ৰাইটিং কৰে মানে খুব ধুনীয়া গানো লিখে আৰু গান গায়ো এই গানটো এই কথাটো হয়তো দাদাই কেতিয়াও চেনেলত কোৱা নাই ন চেনেলত কোৱা নাই আৰু এইটো গোপনীয় কথা হিচাপে থাকি গ'ল মানে যিহেতু মানে এটা সময়ত মোৰ পইচা বুলিবলৈ হাতত পইচা নাছিলে গান লিখিও ভাল পাইছিলোঁ গান গায়ো ভাল পাইছিলোঁ আৰু সেইবোৰ গান মানে নিজে যিহেতু গাব নোৱাৰিছিলোঁ বেলেগক দি দিছিলোঁ আৰু মানে মোৰ টোটেল মানে 15টা 20টামান গান লিখা হৈছিলে সেই 15-20টা গানৰ পৰা মানে আপোনাৰ কি হৈ গ'ল চবকে মানে গানবোৰ মানে মই ভাবিলোঁ মনতে নিজে ভাবিলোঁ মই গাব নোৱাৰোঁগৈ যিহেতু এটা গানত গাবলৈ গ'লে ভাল মানে মিউজিক দি গাবলৈ গ'লে 20,000 টকা পৰি যায় বাজেট পৰে 20,000 22,000 পৰি যায় আৰু 20-22,000 টকা এটা গানত খৰচা কৰিব নোৱাৰিম বুলি মানে মই কি হ'ল গানবোৰ
বেলেগক দি দিয়া নিচিনা হ'ল বহুকেইজন ছিংগাৰক দিলোঁ তাৰপৰা তেওঁলোকে গানবোৰ গালে তাৰপৰা গোৱাৰ পিছত মানে এতিয়া মই ভাবিছোঁ মানে নিজে গান গাওঁ বুলি মানে কেইবাটাও গান মোৰ ওচৰত আছে মানে 20টাৰ পৰা মানে গান যিকেইটা মই ভাল লগা গান কাকোৱে দিয়া নাছিলোঁ আৰু সেইকেইটা গান মই নিজে গাম বুলি ভাবিছোঁ এতিয়া দাদা খুব এটা ডাঙৰ সপোন এটা আছে এইটো খুব আগৰে পৰা সপোন আছিলে চাগে আৰু দাদা কেতিয়াও সেইখিনি সপোন পূৰ কৰিব পৰা নাছিলে আৰু এতিয়া আপোনালোকে খুব গম পাইছে খুব কম দিনৰ ভিতৰত দাদা জনপ্ৰিয় হৈছে 2-3 মাহৰ ভিতৰত 2 মাহ হৈছে ন আপুনি দুমাহৰ ভিতৰত দাদাই খুব ধুনীয়াকৈ মানে অসমৰ ৰাইজে আঁকোৱালি লৈছে সেইটো কথাতে দাদাৰ কাৰণে খুব গৌৰৱৰ কথা খুব মৰম পাইছে অসমৰ ৰাইজৰ পৰা আৰু এনেকৈ যাতে মৰম কৰি থাকে আগলৈকে আৰু কি ক'ম দাদা এতিয়া খুব কম দিনৰ ভিতৰতে গানৰ প্ৰজেক্ট হাতত ল'ব আৰু সকলোৱে শুনিব গান আহি আছে পুৰা গান আহি আছে গান আপোনালোকে শুনিব কিন্তু কাকোৱে কোৱা নাছিলোঁ তুমি গম পালা চেনেলত তোমাৰ কৈ দিলা হৈ যায় চলি যায় দাদা গান আহি আছে পুৰা ধামাকা গান আহি আছে ছাৰপ্ৰাইজ দিম বুলি ভাবিছিলোঁ কিন্তু এতিয়া কৈ দিলা যেতিয়া আৰু ছাৰপ্ৰাইজ নহয় ডাইৰেক্ট মানে চব যিহেতু আপোনসকলে জনাটো ভাল আৰু চবে গম পালে এতিয়া আৰু গান মানে গাম বুলি ভাবিছোঁ নিজে বঢ়িয়া দাদাক মোৰ লগ পাবলৈ খুব সপোন এটা আছিলে আৰু যেতিয়াৰ পৰা দাদা ভাগৰ ভিডিঅ' চাইছিলোঁ মই তেতিয়াৰ পৰা দাদা ভাগৰ খুব ভাল ফ্ৰেণ্ড হৈ গ'লোঁ আৰু ফাইনেলি এটা সপোন পূৰ হ'ল বাকী এতিয়া দাদা গম পালে খুব কম দিনৰ ভিতৰতে গান আহি আছে আৰু আমি খুব কম দিনৰ ভিতৰতে এজেগাত গৈ আছোঁ ক'ত যাম এইটো ছাছপেন্সত থাকক আপোনালোকে গম পাব খুব গোপনীয়াকৈ ৰাখিছোঁ মানে আমি দাদা মই আৰু খুব কম দিনৰ ভিতৰতে আমি গৈ আছোঁ এজেগাত খুব ধুনীয়া এটা মানে সকলোৱে চিনি পায় চাগে গোটেই ভাৰতৰ মানুহে চিনি নাপাবলগীয়া জেগা নহয় খুব এডোখৰ পূৰা পপুলাৰ জেগাত গৈ আছোঁ খুব কম দিনৰ ভিতৰতে আৰু ক'ত যাম কি কথা সকলোখিনি আপোনালোকে জানিব ভিডিঅ'বিলাক তাত গৈ আকৌ লগ পাম দাদা মই খুব কম দিনৰ ভিতৰত গৈ আছোঁ আৰু ভিডিঅ'বোৰ চাই থাকিব দাদাক যেনেকৈ মৰম দিছে দি যাব মোকো তেনেকৈ দিব দেই আৰু কি ক'ব দাদা ক'বলগীয়া কি আছে ভাতকেইটা খাই লওঁ ভোক লাগিছে আৰু দেৰি হৈ আছে এতিয়া দাদাক ভাত হ'ল চাগে আৰু এতিয়া ভাতটো খাই লওঁ তাৰপিছত দাদাক বিদায় দিব লাগিব ঠিক আছে এতিয়া ভাতটো খাই লওঁ ব'লক আৰু এতিয়া ভাত খাবলৈ এতিয়া দাদাহঁত বহিছে এইফালে দাদা আন্ধা মন্ধা হৈছে লাইটটো নাই এইকেইটা লাইটটো নাই আৰু এইফালে বৌৱে খাই আছে বৌ খাওক যেনে বনাই দিছে খাওক আৰু যেনেকৈ তেনেকৈ খাওক ঠিক আছে গাইছ এতিয়া আমি ভাতটো খাই লওঁ ভাতটো খোৱাৰ পিছত আকৌ দাদাহঁতো যাব লাগে সোনকালে দেৰি নকৰোঁ ভাতটো খাই লওঁ আৰু গাইছ ভাত পানী খাই হৈ গ'ল এইফালে এতিয়া দাদাহঁতে যাবলৈ ওলাইছে দেৰি হৈছে আৰু কেইবাজনো ছাবস্ক্ৰাইবাৰ ৰখি আছে মানে লগ কৰিবলৈ আৰু মানে সেয়েহে ইয়াতো ভাত নাখাওঁ বুলি কৈছিলোঁ যিহেতু জোৰ জবস্তি কৰিলে আৰু খাবতো লাগিবই ভাতটো খালোঁ আৰু ভাত খালোঁ আৰু এতিয়া ওলাই আছোঁ ইয়াৰ পৰা আৰু যাওঁ মানে তেওঁলোকেতো বেয়াই পাইছে মানে ফোন অথনিৰ পৰা কৰি আছে মানে ফোনটো ৰিচিভ কৰিব পৰা নাই ভাত খাই থাকোঁতে আৰু গৈ আছোঁ এতিয়া তেওঁলোককো লগ কৰোঁগৈ হয়তো লগ নাপাবও পাৰোঁ নাজানো বাৰু যদি লগ নাপাওঁ মানে চৰি মানে বহুত একো নাই যিহেতু দাদাক মই জোৰ কৰি লৈ অহা হ'ল ইয়ালৈ আৰু দাদাই ইয়াত ভাত নাখাওঁ বুলিয়ে কৈছিলে আৰু ভাত খাবলৈ লৈ আহিলোঁ আৰু ইমান ভাল পোৱা মানুহজনক যদি ভাত নোখোৱাকৈ পঠিয়াওঁ কেনেকুৱা হ'ব সেইটো কথা আপুনি কওক বহুত ভাল লাগে কাৰণে দাদাক লৈ আহিলোঁ আৰু অৱশেষত এতিয়া যাবলৈ সময় হৈছেগৈ এইফালে বৌ ৰেডি হৈ আছে আৰু এইফালে দাদাও এতিয়া যাবলৈ ৰেডি আৰু বাইকখনৰ নামটো কি ৰাখিলে দাদা বাইকখনৰ নাম মোৰ আগত NS এখন আছিলে আৰু সেইখনো 200 আছিলে এইখনো NS 200 এইখন BS6ৰ হয় আৰু এইখন 0.2 নামটো কিবা বেলেগ ৰখা নাই ন কিবা নাই ৰখা নাই 0.2 সেইখন 1 আছিলে এখন 2 আৰু যদি ভৱিষ্যত আহিবলগীয়া আছে তেতিয়া 0.3 হ'ব 4 5 6 বাঢ়ি যাব এতিয়া এইফালে NS 0.2 ৰেডি যাবলৈ আৰু এতিয়া এইফালে বৌ কেনেকুৱা লাগিলে কৈ দিয়ক কেনেকুৱা লাগিলে মানে ভালে লাগিলে খালি এতিয়া খৰধ হৈছে যাবলৈ খুব লৰালৰি একদম মানে যাব লাগিব এইফালে দেৰিও হৈছে এতিয়া আকৌ চিলাপথাৰ পাবগৈ লাগিব আৰু গাইছ এইফালে দাদা যাবলৈ ৰেডি এইফালে পূৰা হেলমেট চেলমেট পিন্ধি লৈছে যাবলৈ ৰেডি এইফালে বৌ ৰৈ আছে আৰু কি ক'ব দাদা লাষ্টত যাবলৈ ভাইটিৰ ভিডিঅ' যিসকলে চাই আছে কণ্টিনিউ চাই থাকিব আগুৱাই যাবলৈ প্ৰেৰণা দিব আৰু মই তাকে কামনা কৰিলোঁ থেংক ইউ আৰু দাদাক অহাৰ কাৰণে বহুত ভাল লাগিলে আজি এতিয়া অৱশেষত যাব হৈ গৈছে এতিয়া ঘৰত যাব লাগিব আৰু বাকী বেয়া চেয়া বেয়া নাযাবগৈ আৰু বৌ বেয়া চেয়া বেয়া নাযাবা দেই ঠিক আছে বাই বাই লগ পাম আকৌ ঠিক আছে
গাইজ দাদাহঁত গুচি গ'লগৈ যিহেতু এতিয়া সময়ো হৈ আহিলে 4:30 বাজিলে আৰু অলপ পিছতে ৰাতিও হৈ যাব আৰু তেওঁৰ কাৰণে ছাবস্ক্ৰাইবাৰ ৰৈ আছে 3-4জন আৰু তেওঁলোকক কথা দি পিনে আকৌ যদি নাযায় তেতিয়া প্ৰব্লেম হৈ যাব আৰু গম পাইছিলে মই ঘিলামৰ পৰা আহি আছিলোঁ ধেমাজিলে এইটো কথাতে আহি আছিলোঁ মই শহু ঘৰত আহি আছিলোঁ মানে ধনু মাৰ ঘৰত আৰু তাৰপিছতে মই তেতিয়া দাদালৈ ফোন কৰিলোঁ যে দুলাৰাজ দা ফোন কৰিলে আৰু তেতিয়া ক'লে যে মই ধেমাজি আহিছোঁ আৰু তেওঁৰ কাৰণে ৰৈ আছিলোঁ মই ধেমাজি চাৰিআলিত 3 ঘণ্টামান আৰু তেওঁ নহাৰ পিছত মানে কি হ'ল মই ৰৈ আমনি পালোঁ শেষত মই গুচি আহিলোঁ আৰু আহি পেলাই ঘৰত পাইছোঁ তেতিয়া দাদাই ফোন কৰিছে যে মই আহি আছোঁ আপোনাক লগ কৰিবলৈ আৰু তেতিয়া মই দাদাক গৈ লৈ আহিলোঁগৈ ধেমাজিৰ চিভিলৰ মুখৰ পৰা আৰু আনি পেলাই এতিয়া দেখিলে খুব ভাল মানুহ তেওঁলোক খুব কম সময়ৰ ভিতৰতে মোৰ লগত ইমান ফ্ৰীকৈ কথা পাতিছে খুব ভাল লাগিলে আৰু দাদাক ইমান মৰম দিছে আপোনালোকে বহুত ভাল লাগে দাদাক যেনেকৈ মৰম কৰিছে মোকো তেনেকৈ মৰম দিব আৰু মোক ভিডিঅ' বনাবলৈ উৎসাহ দিব যাতে আপোনালোকলৈ ভাল ভিডিঅ' বনাই নিব পাৰোঁ আৰু গাইজ আজি ভিডিঅ'টো ইমান আছিলে আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব যদি ভাল পালে তেনেহ'লে লাইক কৰি দিব লগতে কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰি দিব আৰু গাইজ সেইটো ভিডিঅ' ইমানতে সমাপ্ত কৰিছোঁ নেক্সট এটা ভিডিঅ'ত সকলোকে লগ পাই আছোঁ ধন্যবাদ